সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আহকচোন মই আজি এটা সৰু ৰেচিপি আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। এয়া লৈছোঁ অলপ চুজি আৰু তাৰপিছত অলপ ময়দা আৰু চুজি আৰু ময়দা একেলগে মিক্স কৰি এনেদৰে লৰাই দিলোঁ মই। তাৰপিছতে অলপ মই বেকিং চ'ডা দিছোঁ। আৰু বেকিং চ'ডাখিনি মিক্স হৈ যাবলৈ এনেদৰে হাতেৰে লৰাই দিলোঁ। আৰু তাৰপিছতে মই দিম দুমুঠি চেনি আৰু আপোনালোকৰ মিঠা যিমান খায় তাৰ অনুপাতে দিব পাৰে। আৰু মই তাত দিলোঁ অলপ নিমখ। আৰু গোটেইখিনি মিক্স হৈ যাবৰ কাৰণে এখন চামুচেৰে মই লৰাই দিলোঁ এনেদৰে। যিহেতুকে বনাম মই চুজিৰ পৰা মালপোৱা আৰু মই তাত অলপ পানী মিক্স কৰি ল'ম আৰু চাব যাতে বেছি পাতলাও নহয়। দেখিছেনে বাৰু? আৰু পানীৰ দৰকাৰ হ'ব মোৰ। তেনেহ'লে চাই থাকক ভিডিঅ'টো সকলোৱে শেষলৈকে স্কিপ নকৰাকৈ। আৰু তাৰপিছত মই অলপ আটাও দিছোঁ, আপোনালোকে ময়দাও দিব পাৰে। মই আগতে অলপ ময়দাও ইউজ কৰিছোঁ। আৰু ভালদৰে গোটেইখিনি মিক্স কৰি ল'ম। দেখিছেনে প্ৰায় এতিয়া হৈ গৈছে আৰু তাৰ পিছত মই অলপ টাইম এনেদৰে ঢাকি ৰাখি দিম। আৰু তাৰ পিছতে মই এখন কেৰাহীত অলপ তেল ঢালি দিলোঁ। মই তেল ব্যৱহাৰ কৰিছোঁ ৰিফাইন অইল। আৰু তাৰ পিছতে তেল গৰম হোৱাত এনেদৰে দি দিলোঁ। আৰু কালাৰটো কেনেকুৱা লাগিছে প্লিজ সকলোৱে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা। এয়া প্ৰথমৰখিনি ৰেডি হৈ গৈছে। তাৰপিছতে মই আকৌ 2 নম্বৰখিনি এনেদৰে কেৰাহীত দি দিলোঁ। তেনেহ'লে ভিডিঅ'টো সকলোৱে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। তো আপোনালোকেও এনেদৰে সহজ পদ্ধতিৰে ঘৰতে বনাই খাব পাৰে। আৰু ইমান আছে মোৰ বনাবৰ কাৰণে, বনাই আছোঁ। তেনেহ'লে চাই থাকা। এয়া আৰু খতম হ'ব হৈছে। কালাৰ কেনেকুৱা হৈছে প্লিজ সকলোৱে কমেণ্ট বক্সত কমেণ্ট কৰি ক'বা। এয়া দেখিছানে মোৰ চুজিৰ মালপোৱা ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে সকলোৱে জনাবা। এয়াই আছিল এটা সৰু ৰেচিপি। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো চাই সকলোৱে মৰম দিবা বুলি আশা কৰিছোঁ। যিসকলে নতুনকৈ চাই আছে প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি ল'বা। আৰু তেনেহ'লে আজিলৈ বিদায় মাগিছোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱা আশাৰে অসমীয়া বৰি ৰাখিৰ ইউটিউব চেনেলৰ পৰা